আজি গপুৰবাসীৰ বাবে ভাল খবৰ। এইখিনি এলেকা ৰাজগড়ে হওক, খকিলাই হওক বা আলুপাৰাই হওক, এইখিনি অঞ্চল যিহেতু BTCৰ অন্তৰ্ভুক্ত হৈ গ'ল, তেওঁলোকৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ এতিয়া কাম কাজ আৰম্ভ হোৱা নাই যদিও ওদালগুৰি ডিষ্ট্ৰিক্ট হৈ গ'ল। আৰু BTC হৈ যোৱাৰ লগে লগে ওদালগুৰি বা কোকৰাঝাৰলৈকে গৈ থকাৰ যথেষ্ট প্ৰয়োজন আহি গ'ল। তাৰ কাৰণে এই অঞ্চলৰ ৰাইজে মোক অনুৰোধ কৰিছিল যে গপুৰৰ খকিলা বা এইফালে ৰাজগড়ৰ পৰা ওদালগুৰিলৈকে এখন বাছ দিব লাগে। তো হিচাপে এই ছেক্টৰটো আজি আৰম্ভ কৰিছোঁ। আমাৰ হাতত এতিয়া নতুন বাছ তেনেকুৱা যিহেতু হাতত নাই, তাৰ কাৰণে এখন আগৰ চলি থকা এখন বাছটোকে আজি ইয়াত এই ছাৰ্ভিচটো দিবৰ বাবে আমি শুভ উদ্বোধন কৰিছোঁ। তো আজি আহি দেখিলোঁ ৰাইজে যথেষ্ট সুখী, চবে সুখী অনুভৱ কৰিছে আৰু তেখেতসকলে খুব আশাবাদী এই বাছে তেখেতসকলৰ যি অহা যোৱাৰ ব্যৱস্থা তাতে যথেষ্ট সহায় কৰিব পাৰিব। প্ৰতিদিনে চলিব বাছখন? বাছটো প্ৰতিদিন চলিব আৰু অকল এখন বাছ দিম বুলি আমি ভাবি থকা নাই, আৰু ইয়াত এখন বাছ আৰু দিব লাগিব। এই অঞ্চলৰ পৰা ওদালগুৰিত যাব লগাটো প্ৰয়োজন আৰু বেছি বাঢ়িব, কিয়নো যোৱাবাৰ নিৰ্বাচনৰ সময়ত আমাৰ BTC বৰ্তমানৰ যিহেতু BPF চৰকাৰ, হাগ্ৰামা মহিলাই ডাঙৰীয়া তেখেতে কথা দিছিল যে যিহেতু BTC মানে জিলাটো কম হয় যদিও মানে দীঘলটো যিহেতু বহুত বেছি হৈ গ'ল, গপুৰ বা কোকৰাঝাৰলৈকে ডিষ্টেঞ্চটো বহুত বেছি, কমেও চাগে 500 কিলোমিটাৰ হ'ব নেকি এতিয়া, 500 নহ'লেও 400 মান হ'ব। তো 400 কিলোমিটাৰ কোকৰাঝাৰলৈকে তাৰলৈকে যাই কাম কৰাটো অলপ অসুবিধা। তাৰ কাৰণে BTCত মিনি ছেক্ৰেটাৰীত বনোৱাৰ কথা দিছিল। ইতিমধ্যে মিনি ছেক্ৰেটাৰীৰ কাম কাজ আৰম্ভ হ'বই, টেম্পৰাৰী অফিচ লৈ পেলাই। আৰু BTCত ওদালগুৰিত BTC মিনি ছেক্ৰেটাৰীত বনাবৰ বাবে ইতিমধ্যে 150 কোটি টকা আমাৰ BTC চৰকাৰখনে ধাৰ্য কৰিছে। 2 বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব, কিন্তু কাম যিহেতু আৰম্ভ হ'বই, তো অহা যোৱাটো বাঢ়িব। তাৰ কাৰণে এই মানে কিবাটো বাছৰ সেৱাটো আমি এতিয়া দিছোঁ। আমি এটা ৰাস্তাৰ কথাও চিন্তা কৰিছোঁ, আৰু এই ৰাস্তাটো যোৱাবাৰ BTR যি চুক্তি আছিলে তাতেও লিখা আছিলে যে মাজবাটৰ পৰা হলংগীলৈকে ৰাস্তা এটা বনাব লাগে। তো এইটো হাইৱে বনোৱাৰ কথা কৈছিল। হাইৱে বনোৱাটো চাগে অলপ সময় ল'ব, কিয়নো এইখিনি এলেকা প্ৰায় ফৰেষ্ট এৰিয়াও হয়। ফৰেষ্ট এৰিয়াত হাইৱে বনাব গ'লে যথেষ্ট ইয়াৰ ক্লিয়াৰেঞ্চৰ কথা আহিব। তাৰ কাৰণে তাৰ আগে হাইৱেৰ বনোৱাৰ আগে আমি এই ৰাস্তাখিনি যাতে এলাইনমেণ্ট ঠিক কৰিব পাৰোঁ, তাৰ কাৰণে ইয়াৰ কামৰো আমি শুভ আৰম্ভণি এতিয়া দিব বিচাৰিছোঁ। CM ছাৰে অকল এইটোকে কোৱা নাই, তেখেতে কৈছে BPF আৰু UPPL মাজত মিলাই দিয়াটো অলপ কঠিন কাম, এই ক্ষেত্ৰত চিন্তা কৰা হ'ব বুলি কৈছে। তাৰ কাৰণে আমি UPPLৰ কথা একোকে বুজি নাপাওঁ। আমি যোৱাবাৰ BTC চৰকাৰ আমি যিহেতু BJP লগত ৰাখি আমি চৰকাৰ কৰিছোঁ। আমাৰ কথা হ'ল এটা কাউন্সিল উন্নয়ন হ'ব লাগিলে ৰাজ্য চৰকাৰৰ সহায় লাগিব। এই হিচাপে আমি ৰাজ্য চৰকাৰৰ লগত আছোঁ। তো এইবাৰ এতিয়া আমি NDA হিচাপে আছোঁ যদিও আমাৰ যিমানখিনি কথা পাতিব লগা এইটো BJP লগতে হ'ব, আমাৰ UPPLত কোনো নাথাকে। আমাৰতো এটা আমি চৰ্ত দিয়ে থৈছোঁ যে UPPL আউট হ'ব লাগিব। তো নিশ্চয় এইটো চিন্তা কৰি কি ধৰণে লৈ যাব, কিন্তু আমাৰ UPPL লগত কোনো কথা পাতিব লগা নাই। গহপুৰ বাছ ষ্টেণ্ডটো আমাৰ বহুত পুৰণি বাছ ষ্টেণ্ড, ঐতিহাসিক বাছ ষ্টেণ্ড ASTC, কিন্তু অৱস্থাটো বৰ বেয়া হৈ গৈছে। ASTCৰ প্ৰায় বাছ ষ্টেণ্ডবিলাক তেনেকাই হৈ আছে। যদি ৰাইজে প্ৰয়োজন বুলি ভাবে ইয়াৰ ক্ষেত্ৰত আমি চিন্তা চৰ্চা কৰিম। কমাৰ্চিয়েল প্লেচ এটা বনাই দিলে হয়, এইটো চিন্তা চৰ্চা কৰিম। আৰু গপুৰৰ কাৰণে আমি আৰু এটা চিন্তা কৰিছোঁ, যিহেতু এইবাৰ গ্ৰীণ বাছৰ সেৱা আৰু আমাৰ বৃদ্ধি হ'ব। গপুৰৰ পৰা যিহেতু গপুৰৰ ৰাইজে বিশ্বনাথত যাবলগীয়া হৈ যায়, ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ, আৰু এইফালে আমাৰ কমাৰ্চিয়েল টাউন হিচাপে আমাৰ তেজপুৰটো থাকিল। তেজপুৰটো গপুৰ যদি আমি বাছৰ সেৱা দিব পাৰোঁ তেতিয়া আৰু বেছি ভাল হ'ব বুলি আমি মানে এটা চিন্তা কৰি আছোঁ। তাৰ কাৰণে এই ব্যৱস্থাকো কৰি দিবৰ কাৰণে আমি হাতত মানে বা চিন্তা চৰ্চা কৰি থকা হৈছে। ছাৰ, ট্ৰেফিক পুলিচৰ গহপুৰত বহুত সমস্যা হয়, সাধাৰণ ৰাইজৰ বহুত সুবিধাৰ সন্মুখীন হয়। ট্ৰেফিকটোতো যেনিবা এইটো পুলিচ বিভাগে চলায়, যদি কিবা অসুবিধা আছে আমি অনুৰোধ জনাম। চেষ্টা কৰিম। মইতো এইবাৰ মাত্ৰ 4-5 মাহে পাইছোঁ। তো এইখন বিভাগত আমাৰতো কৰিব লগা বহুত আছে, আৰু সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই বিভাগটো যথেষ্ট মানে ইয়াত কি বুলি ক'ব পৰিৱৰ্তন আহিছে। আৰু STCও এতিয়া আগতকৈ বহুত ভাল পজিশ্যনত আহিছে। আগত লছত আছিল, এতিয়া প্ৰায় মানে আমি লছত নাই। STCটো নিজে চলাব পৰা এটা অৱস্থালৈ আহিছে। থেংক ইউ।